তো গাইজ আজি আকৌ ওলাইছোঁ এইফালে আছে বৰশীকেইটা তো আজি আকৌ মাৰোঁগৈ কেঁচু উলিওৱা নাই এইফালে কেঁচু উলিয়াবলৈ বস্তু লৈ লৈছোঁ তো ভিডিঅ'টো চাই থাকা মাছ পাওঁ নে নাপাওঁ ঠিক আছে দেখাম তোমালোকক গাইজ আহি আছোঁ বৰশী বাবলৈ মানে চাইকেলখন থৈ আহিলোঁ এতিয়া ধুব বাইকত আহিলোঁ ৰাস্তা অৱস্থাবোৰ এনেকুৱা দেখিছে মানে গাড়ীয়ে যাওঁ নাযাওঁ হৈ গৈছে আৰু বৰ্তমান নৈ পানীটো অলপ বহিলে বাৰু আগতকৈ বহুত কষ্ট দেখিছে নাই ৰাস্তা অৱস্থা এই এক্সেল বেচিন দিবা ভাইটি এই নৈত আকৌ সোমাবগৈ লাগিলেহে ডাঙৰ কথা হ'ব খালি আকৌ তো গাইজ এজনী প্ৰথম বহনি দেখিছে নাই মালপি সৰু খালি এইফালে বৰশী পাই থোৱা আছে আৰু এইফালে ধৰিব আছে পূৰা এইফালে বৰশী লৈ এইটো কি হৈছে মাছ মাছ ফুটি আছে ভাই খুটি আছে অহা নাই গাইজ এজনী প্ৰথম বহনি সৰু মাছ যায় ডাঙৰ নহয় খালি ৰূপচন্দা পোৱালি অকল গাইজ এইফালে আছে অথনি ধৰা মাছকেইজনী ৰূপচন্দা আৰু এইফালে দেউতা সৰু মাছ ধৰিছিলে খেয়ালিত ঠিক আছে আৰু এখন ধৰিছিলে এইবোৰ দেখিছে আৰু এইফালে মা এটা মুঠি আছে মা আজি ৰুটি খাম মানে এটা মুঠি আছে দেখিছে এতিয়া কুকাৰত বহাই দিছে কি বহাইছে নাজানো কাবেলি বুট বহাই দিছে তো গাইজ ভিডিঅ'টো আজিলে ইমানেই আছিলে ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা আজিলে বাই